Hello, hi everyone. কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভাল মোৰ চেনেললৈ মই জুনালী স্বাগতম জনাইছো আপোনালোক সকলোকে আৰু লৈ আহিছো আপোনালোকলৈ এটা হেয়াৰ কেয়াৰৰ ভিডিও এতিয়া ডিসেম্বৰ মাহ আজি 7 তাৰিখ ডিসেম্বৰ মাহ চলিছে ডিসেম্বৰ ঠাণ্ডাৰ সিজন আৰু লগতে বিয়াৰৰ সিজন তো এতিয়া আমাৰ চুলিবোৰ পুৰা হুকান হৈ যায় উফি হয় ফাটিব ধৰে একদম মানে ৰক জিপ নোহোৱা মাটিৰ নিচিনা আৰু তেনেকুৱা হৈ যায় তো আপুনি আপোনাৰ চুলি কোছা ঠাণ্ডাৰ দিনত কেনেকৈ ভালকৈ ৰাখিব তাৰ বাবে টিপস এটা লৈ আহিছো আৰু ঠাণ্ডাৰ সিজনত এইবোৰ উফি হোৱা চুলি হুকাই যোৱা ফটা সমস্যাবোৰ আহে লগত এতিয়া বিয়াৰ সিজন যেহেতু আমি সকলোৱে স্টাইল কৰো এই ক্ৰীম পাৰ ইউজ কৰো স্ট্ৰেটনাৰ ইউজ কৰো তাৰ পাছত কাৰ্লাৰ ইউজ কৰো হেবোৰ কৰাৰ ফলত আৰু বেছি ড্ৰাই হৈ যায় আৰু চুলি হৰিব ধৰে উফি হোৱাৰ পিছত বা ড্ৰাই হোৱাৰ পিছত তেতিয়া হলে আপুনি আপোনাৰ চুলি কোছা বেয়া নোহোৱাকৈ কিন্তু বেয়া নোহোৱাকৈ নিজৰ ষ্টাইলখিনি হাজুন কাচুনখিনি কেনেকৈ কন্টিনিউ ৰাখিব তাৰ বাবে এটা টিপস লৈ আহিছো আপোনালোকে চাই থাকক আৰু আজি হেয়াৰ কেয়াৰটো এইটোৱে চুলি কোছাত লগাবলৈ এটা মই পেক বনাম আৰু পেকটো আপোনালোকক দেখুৱাম কেনেকৈ বনাও কেনেকৈ লগাও আৰু ইয়াৰ আগতে এটা মই ভিডিও দিছিলো কণী আৰু অইল মিক্স কৰি লগোৱা পেক কিন্তু এইটোতো সেই দুইটা ইনগ্ৰেডিয়েন্ট থাকিব লগত আৰু এটা বেলেগ ইনগ্ৰেডিয়েন্ট থাকিব আপোনালোকে ভিডিওটো কন্টিনিউ কৰক আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব এতিয়া ইয়াত মই এটা কণী লৈ লৈছো ভাঙি আজি কুকুৰাৰ কণী নহয় হাঁহৰ কণী কাৰণ ঘৰত কুকুৰাৰ কণী নাছিলে আৰু ইয়াত মই কৈছিলো যে এটা বনাই থোৱা তেল আছিল সেই তেলটো অকমান দিম মোক নিজৰ প্ৰয়োজনীয়খিনি আৰু বহুত অভাৰকৈ নহয় নিজৰ আপোনাৰ চুলিৰ যিমানখিনি পৰিমাণ সেই হিচাপত বনাব আপুনি পেকটো তাৰ পাছত ইয়াত মই এড কৰিম দৈটো টেঙা দৈ হ'ব লাগিব দে মিঠা দৈ নহয় এইবোৰ অকণ লেতেৰা হৈছে লেতেৰা মানে কি এইটো দৈৰ পেকেটটো খুলুতে চিটিকি পৰিছে আজি দৈ ঘৰত বনোৱা নাই কিনি আনিছিলো ইয়াত মই 2 চামুচ 3 চামুচ 4 চামুচ দিলো আৰু অকমান দিম তাৰ পাছত ইয়াত আপুনি বাটাৰো দিব পাৰে যাৰ চুলি জুখতকৈ বেছি ড্ৰাই বহুত ধুনিয়া সফট হ'ব এই গুটেকিটা ইনগ্ৰেডিয়েন্ট কণীত প্ৰটিন থাকে হাই প্ৰটিন চুলিখিনি প্ৰটিন পাব আমাৰ দেহতকৈ বেছি প্ৰটিন চুলিত লাগে আৰু যাৰ চুলি দীঘল বা ইনেও আৰু প্ৰটিন জাতীয় খাদ্য বেছিকৈ খাব লাগে চুলিত বহুত প্ৰটিন লাগে তো কণী পেকটো লগাবই আৰু আপোনালোকে মাজে মাজে ঠাণ্ডা দিন গৰম দিন বুলি কথা নাই লগতে দৈ আপোনাৰ চুলিখিনি স্পাৰ কাম কৰিব দৈ আৰু কণী দুইটাই স্পাৰ কাম কৰে স্মুথ কৰি দিয়ে হেয়াৰখিনি সিল্কি কৰিব সফট কৰিব এটা সাইন আহিব ধুনিয়া গ্লো আহিব আৰু অইলটো জানে আপোনালোকে ইয়াৰ আগৰ ভিডিওত কোৱাই আছে অইলটো কেষ্টৰ অইল এলমন্ড অইল সকলো মিক্স আছে আৰু ইয়াত মেথি গুটিও আছে আপোনালোকে জৰুৰী নহয় যে এনেকুৱা সকলোবোৰ মিক্স থকাত অইল হ'ব লাগিব আপোনালোকে প্লেন নাৰিকল অইলটো ল'ব পাৰে মোৰ এতিয়া এনেকৈ বনাই থোৱা আছে কাৰণে মই এইটো অইল ব্যৱহাৰ কৰিছো আৰু এইখিনি সকলো মিক্স কৰাৰ পিছত ধুনিয়াকৈ ফেটিব আপোনালোকে সপ্তাহত নহয় মাহত দুবাৰ কৰিলেও হ'ব সপ্তাহত কৰিলেতো ভাল কিন্তু মাহত দুবাৰ কৰিলেও হ'ব একেবাৰে সময় নাই যদি বিশেষকৈ এই ঠাণ্ডাৰ দিনকিটাত লগাবই আৰু এই পেকটো আৰু আমি এতিয়া আজিকালি সকলোৱে ওয়াৰ্কিং ওমেন কোনেও তেল খানি ডিউটিলৈ ওলাই নাযাও আৰু গতিকে মাহত যদি দুবাৰো আমি এনেকৈ ইউজ কৰিব পাৰো চুলিখিনি একদম নাফাতে সফট হৈ থাকিব ধুনিয়া হৈ থাকিব আৰু উফিও নহয় উফিৰ সমস্যাটো নাইকিয়া হ'ব তেনেহলে চাই থাকক এতিয়া মই কেনেকৈ লগাম লতো পেক লগাই দিছে এটা যে নগাঁৱৰ ছোৱালী কয় এ বাপাই ওই একেবাৰে খাও মাজি মাছ পোৰা দি ফেলা ভাত এবেলা সব ভিডিওত উঠি আছে ৰব মইতো মিউট নকৰো মায়ে লগাই দি আছে মোক হেয়াৰ পেকটো এনেকে হেওটা ফালি ফালি লগাই লব তাৰপিছত গুৰিত লগোৱা হোৱাৰ পিছত স্কাল্পত লগোৱাৰ পিছত চুলিবোৰতো লগাব লাগিব উলমি থকা চুলিখিনিত তাৰ পাছত মাসাজ কৰিব লাগিব অকমান আৰু বহে এয়া গু হয় স্কুলৰ পৰা এই ঘৰ পাব হোৱা নাই আমাৰ তাত ৰখি আছে আপোনালোকে চাই থাককচোন এতিয়া বাই 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 এই লোকেল মাছৰ জোল খাব যাই আছো মায়ে মানে পানীও ভৰাই আছে আৰু মোক হেয়াৰ পেকো লগাই দি আছে
পানী মানে টেংকিত উঠা নাই, পানীৰ স্পীড একেবাৰে কম। আমাৰ ইয়াতে মানে এই লেণ্ডশ্লাইড হৈছিলে যে তেতিয়াৰ পৰা মানে পানীৰ অলপ অসুবিধা হৈ আছে। পানীটো আহে কিন্তু ডাইৰেক্ট টেংকিত নুঠে, 1000 লিটাৰ টেংকি, স্পীড নাথাকিলে নুঠে। সেইকাৰণে এনেকৈ হাতেৰে ভৰাবলগীয়া হৈছে, বাল্টিত ভৰাই ভৰাই এনেকৈ লগাই ল'লোঁ। তাৰপিছত চাই থাকক আপোনালোকে। আৰু গোটেইবোৰ লগাই লোৱা হৈ গ'ল। এতিয়া মায়ে মাছাজ দি আছে। মাছাজটো ইম্পৰ্টেণ্ট হয়, কাৰ্কুলাৰ মাছাজ। এনেকৈ তেতিয়াহে মানে স্কাল্পত সোমাই যাব বস্তুটো, চুলিবোৰত ভালকৈ মিহলি হৈ যাব, কাণফুলি খুলি যাব। তো এনেকৈ মাছাজ কৰাৰ পিছত আপুনি আধা ঘণ্টামান, 15-20 মিনিট, সময় নাথাকিলে 15-20 মিনিট ৰাখিলেও হ'ব। আৰু যদি সময় থাকে আপোনাৰ হাতত, আধা ঘণ্টামান ৰাখি শ্বেম্পু কৰি ধুই দিব। আৰু তাৰপাছত চাব, মই কোৱাৰ দৰে যদি চুলি স্মুথ নহয় আপুনি মোক কমেণ্ট কৰি দিব। তেনেহ'লে কেনেকুৱা লাগিল মোৰ আজিৰ ভিডিঅ'টো চাই। নাই এইটোৱে। আৰু মই এতিয়া আহি পাই গ'লোঁ, চুলি তুলি ধুই পূৰা তিতি আছে, অকণমানো শুকোৱা নাই, পানী সৰিয়ে আছে। সেইকাৰণে মই বিচনাত এখন গামোচা পাৰি লৈছোঁ। মানে এইখিনি পেকটো লগাই লোৱাৰ পিছত ইমান বেছি বিজি হৈ গৈছিলোঁ কিবা কিবি কামত, মানে ধুবলৈ টাইম পোৱা নাছিলোঁ। আপোনালোকে কিন্তু এনেকৈ বহুত টাইম নেৰাখিব, অপকাৰ নকৰে একো, কিন্তু তথাপি যিকোনো বস্তুৰ অধিকটো বেয়া। সেইকাৰণে মই আধা ঘণ্টা বা এঘণ্টাই যথেষ্ট, তাতকৈ বেছি সময় ৰাখিব নালাগে সানি পেলাই। মই তাৰপাছত ইটো সিটো কাম কৰি জাষ্ট গা ধুলোঁ, চুলি তুলি ধুই গোঁসাই চাকি জ্বলাই বহিছোঁ আপোনালোকৰ মাজত। আৰু আজিৰ মোৰ এই সৰু হেয়াৰ কেয়াৰৰ টিপছৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নেপাহৰিব। আপোনালোকে ট্ৰাই কৰি চাব, বহুত ভাল পাব। এতিয়া তিতি আছে, ইমান ধৰিব নোৱাৰি, তথাপিও চাওকচোন ইমান ধুনীয়া চাইন কৰি আছে। শুকোৱাৰ পিছত আৰু বেছি ধুনীয়া চাইন কৰিব। আৰু ইমান ছফ্ট হৈছে নহয়, স্মুথ হৈছে। মানে যিসকলে প্ৰায় ষ্ট্ৰেটনাৰ, তাৰপাছত কাৰ্লাৰ, ক্ৰিম্পাৰ ইউজ কৰি থাকে, চুলিবোৰ পূৰা ড্ৰাই হৈ যায়, গতিকে তেওঁলোকেতো ইউজ কৰিবই লাগে এই পেকটো। আৰু ফেশ্বনৰ যুগ, আজিকালি চবে কৰে। আৰু তাতে আৰু এতিয়া বিয়াৰ ছিজন চলি আছে, হেয়াৰ ষ্টাইল কৰাই যায়। আৰু আজিকালি যথেষ্ট বেছি সংখ্যক ছোৱালীৰ হওক ল'ৰাৰে হওক চুলি একেবাৰে সৰি সৰি নোহোৱা হৈ গৈছে। ধুনীয়া হেয়াৰ ষ্টাইল এটা কৰিব লাগিলে ক্ৰিম্পিং নকৰিলেতো চুলিখিনি একেবাৰে নোহোৱাই হৈ যায়, স্কাল্প দেখা হৈ যায় বেয়া দেখি। গতিকে ক্ৰিম কৰিবলগীয়া হৈয়ে যায়, তেতিয়া চুলিটো ড্ৰাই হৈ যায়। আৰু ঠাণ্ডাৰ ছিজন, চুলি ড্ৰাই হৈ ফাটে। গতিকে আপোনালোকে ইউজ কৰি চাব। আৰু আজিলৈ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'টো যদি চাই মোৰ ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু যদি আপুনি মোৰ ভিডিঅ'বোৰ আগৰ পৰাই চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই আগুৱাই যাব পাৰিম। তেনেহ'লে আজিলৈ বাই, লাভ ইউ অল, টেক কেয়াৰ।